हेलो एभ्रिवान गुड मर्निंग কি খবৰ আপোনালোকৰ সকলো ভালে আছে কালি ৰাতিৰ পৰা বৰষুণে পৰি আছে আৰু এতিয়া এয়া নামে লোৱা নাই মই বাহিৰলৈ ওলাই আহিছোঁ বৰষুণটো পৰি আছে নাজানো আৰু আজি নদীবোৰ কেনেকৈ থাকিব ভাল নালাগে ইমান বৰষুণ পৰি থাকিলে কাৰণ ৰাস্তা পদূলিবিলাক বোকা হৈ যায়গৈ ইফাল সিফাল ওলোৱা সোমোৱা কৰিব বহুত অসুবিধা হয় মই ভিতৰলৈ আহিলোঁ আৰু গৰম পানী একাপ খাই লওঁ ইয়াতে অকণমান মই নেমু দি লৈছোঁ একাপ খাই লওঁ বৰষুণ দিছে এটা কাৰণে ভালেই হৈছে বতৰটো ঠাণ্ডা হৈ আছে কিন্তু যে আমি মানে ইফাল সিফাল যাব নোৱাৰোঁ ৰাস্তা পদূলিবোৰ বোকা হয় ওলোৱা সোমোৱা অসুবিধা হয় ৰ'দ দিলে ভাল লাগে কিন্তু সেয়া গৰম থাকিব নোৱাৰা হয় মানে ইফালে অসুবিধা সিফালে অসুবিধা কি কৰিব আৰু তাৰ মাজতে থাকিব লাগিব আৰু গা পা ধুলোঁ লগতে গোঁসাই সেৱাও কৰি আহিলোঁ এতিয়া মই পাকঘৰলৈ আহিছোঁ মানে ৰুটি বনাওঁ ল'ৰাটো টিউশ্যনলৈ যাব লাগে সেইকাৰণে বোলো ফটাফট ৰুটিখিনি বনাই খোৱাই বোৱাই আকৌ সময় বহি যাবলৈ সেইকাৰণে এতিয়াখিনি লাগি যাওঁ আৰু আলুখিনি প্ৰথমতে বহাই লওঁ তাৰপিছত ৰুটিখিনি পুৰিম আৰু এয়া আলুখিনি বহাই দিলোঁ এতিয়া আপুনি অকণমান লৰাই থৈ ঢাকন মাৰি দিম সিজি থাকক জুইটো কমাই দিওঁ নহ'লে লাগি ধৰিব ঢাকন মাৰি দিওঁ এতিয়া সিজি থাকক আৰু ইফালে মই ৰুটিখিনি বেলি লওঁ এতিয়া মই ফটাফট ৰুটিখিনি বেলি লওঁ ইফালে কেৰাহী পাতি দিছোঁ পানীখিনি শুকাব আৰু কেৰাহী গৰম হ'ল তেল দিম এতিয়া
হৈ গ'ল। ল'ৰাহঁতৰ ভোক লাগিছে বোলে, সিহঁতক এতিয়া এয়া দিওঁগৈ, সিহঁতে খাই লওক। ল'ৰাহঁতক দিলেও সিহঁতে আগতে খাই ল'লে, ময়ো এতিয়া ফটাফট খাই লওঁ, কাৰণ সময় হ'লেই ওলাবই হ'ল, গতিকে ফটাফট খাই লওঁ, তাৰপিছত আকৌ ওলাবই লাগিব। মই গোটেইখিনি খাই লওঁ দেই। ইমান ধুনীয়া বতাহ লাগিছে। ল'ৰাটোক আনি কৈ ফটাফট ভাত পানী ৰান্ধিলোঁ, খাই কৰি লৈ অকণমান সময় জিৰালোঁ, ল'ৰাটো শুলে, তাৰ লগতে মই অকণমান বাগৰিলোঁ। এতিয়া উঠিলোঁ, উঠি গৈ দেখিছোঁ বতৰটো কিবা নিচিনা কৰিছে, কাপোৰ অকণমান ওপৰত মেলা হৈ আছে, সেইখিনিকো লৈ আহি, বতৰটো ইমান ভাল নহয়, আকৌ আহিব চাগে বৰষুণ, কিন্তু বতাহ খুব ধুনীয়া মাৰি আছে, কিন্তু বতৰটো খুব ভালো কৰিছে বাৰু। এতিয়া যাওঁ ওপৰলৈ, কাপোৰকেইটা আনি থৈ দিওঁ, ব'লক তেন্তে যাওঁ ওপৰলৈ। আহিলোঁ ওপৰলৈ, ইমান ধুনীয়া বতাহ মাৰি আছে, একদম কি ভাল লাগিছে আৰু। সদায় যদি বতৰটো এনেকুৱা হৈ থাকিলে হয় কিমান ভাল লাগিলহেঁতেন, বৰষুণ নপৰাকৈ আৰু, বৰষুণ পৰিলেতো এনেকৈ ক'ত থাকিব পাৰি আৰু, কিন্তু বতৰটো ধৰিছে, ক'লা ক'লা হৈ আছে, পাইছোঁ। সেয়া বতৰ ধৰিয়ে আছে, একদম চাৰিওফালে ক'লা ক'লা হৈ আছে, মেঘ আছে, আহিব চাগে বৰষুণ ৰাতিলৈকে। সদায় যদি বতৰ এনেকুৱা হৈ থাকিল হয় কিমান ধুনীয়া লাগিলহেঁতেন, কিন্তু ক'ত হ'ব আৰু, দুদিনমান হ'ব আকৌ ৰ'দ দিব, আকৌ গৰম আহি যাব। কাপোৰখিনি চপাওঁ আৰু তললৈ যাওঁ। আমাৰ ওচৰতে ৰাস্তা আছে, নামি আহিলোঁ তললৈ। ল'ৰাটো শুই উঠিলে, উঠিয়ে কিবা এটা খাওঁ বুলি ক'লে, আম এটা আছিল তাকে বোলো কাটি দিওঁ, কাটি দিলোঁ আৰু কি খাইছে। মই লাষ্টত এয়া গুটিটোকে খাব লৈছোঁ, আম খাবলৈ খুব ভাল পায়। আৰু কাম অকণমান আছে, মোৰ চাউল বাচা কাম অকণমান আছে, সেইখিনিও ঠিক ঠাক কৰিলোঁ, সেইখিনি বাছি কৰি লওঁ বাৰু, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ল'ৰাটো হোমৱৰ্ক অলপ আছে, সেইখিনি কৰাই লওঁ। বহল বুলিকে লিখাচোন, ক'ৰবাত থাকিব নিলিখিবা।
9টা বাজিল, পাকঘৰলৈ আহিলোঁ। এতিয়া ভাতকেইটা পটাপট বহাই দিওঁ। কণী আমলেট বনাইছোঁ, দালি হৈ গ'ল। খাই বৈ উঠিলোঁ, এতিয়া 11টাই বাজিলহি। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেনেহ'লে আজিলৈ আহোঁ ইমানেই। সকলোৱে ভালে থাকক। শুভৰাত্ৰি, বাই বাই।